আজি সানডে আৰু ভাবিছো লাঞ্চটো অলপ বাহিৰত কওঁ বুলি এখন ধুনীয়া জেগা এটা আছে গৈ লওঁ প্ৰথম তাৰপিছত দেখাম আপোনালোকক চাই থাকিব আৰু মানে ফ্যামিলিটো ঘৰতে থাকি থাকি বৰ হৈ যায় তো সেইকাৰণে আহিছো যেতিয়া অলপ ফুৰিবলৈ ওলাই লৈ যাওঁ তো ফুৰি আহোঁ আমি বলক আপোনালোককো দেখাওঁ জেগাটো কোনটো জেগাত গৈ আছো আমি আপোনালোককতো মই এড্ৰেছটো কোৱাই নাই এড্ৰেছটো হৈ গ'ল কেবি ৰোড পাৰ হৈ আহিব বমিয়া তিনিআলি পাব লেফট সাইডে যাব লেফট সাইডে গৈ বাহাদুৰ চুক বুলি ক'ব বাহাদুৰ চুক পাৰ হৈ এড্ৰেছ মোবাইল হাই কোৱা এখানে মা আহিছে হাই কোৱা হাই পিনে ডেটা আহিছে ডেটা লৈ গৈ আছা তুমি ডেটা একদম লৈ গৈ আছে নাতিনি আকৌ এন্ট্ৰি ফিজ 20 টকা লয় পাৰ পাৰ্সন আহি জুনলাত বহি গৈছো ন এখন স্কুটাৰত নাই মই এখন অকল এখন টেবুল বনাই থৈছে স্কুটাৰ নিচিনা ইয়াত বহি আপোনালোকে খাব পাৰিব আৰু আমি জাষ্ট অৰ্ডাৰটো দিছো তাত অৰ্ডাৰটো দি ললো আৰু পৰিৱেশটো বিৰাট ভাল লাগিছে মানুহ আহিছে বহুত আৰু খোৱা ব্যৱস্থাও ভাল আছে গোটেই মানে যি খাবলৈ বিচাৰে গোটেইখিনিয়ে আছে আইটেম এটো সেলফি জোন বনাই থৈছে আৰু ইয়াত ছয় বাহ বনাই থৈছে দেখিছেনে এইবিলাক ছয়বিলাক ইয়াত বাহ লয় এটো এটা আৰু ইয়াত ধুনিয়াকে বহি আপোনালোকে একদম সেলফি মানে अच्छा हमको सिखा रिया है সেলফি মাৰিব পাৰিব মোক এটা সেলফি মাৰি দিয়া তুমি পোষ্টটো দিলো আছে এপনা হক আৰু এটা বস্তু দেখাও ধুনিয়াকে একদম গাঁৱলীয়া ষ্টাইলত যে আগতে বহি মানে খানা খাব পৰাকে বনাইছে কি হাল এটো মানে আগৰ গাঁৱৰ দিনৰ মানে এটো জপনাটো এনেকুৱা থাকে ইয়াতে মানে জুই হাল বনাই থৈছে ইয়াত জুই লগাই আপোনালোকে একদম ইয়াতে বহি একদম মস্তিকে মাংস বনাই ধুনীয়া খাব লাগে আইতা মই মাৰিলো হেৰ খালে আপুনি ধুনীয়াকে হেৰ বহুৱাই মাৰিলো খালি তলত বহিব নোৱাৰে কাৰণে মুহাৰত দিলো আমি বহি লৈছো একদম খানা অৰ্ডাৰ ইয়াত খাই মজা লাগিব জুই যদি লাগি থাকে একদম ঠাণ্ডা দিনৰ ৰাতি আহি বিৰাট মজা লাগিব ইয়াত আহি মোৰতো বিৰাট ভাল লাগিছে ইয়াত সঁচাকে বহুত ধুনীয়াকে বনাইছে দেই আগৰ দিনৰ সুইচবোৰ্ডবিলাক এনেকুৱা আছিল চাওক ইয়াত সুইচটো দিলে অফ হৈ যায় তেতিয়া দিলে আকৌ অন হৈ যায় কাম আহি কেনেকুৱা লাগিছে এইটো কোৱা আহি বহুত ভাল লাগিছে দেই আপোনালোকে ইয়াত সদায় এনেকুৱা বিচনাখন লাগে নেকি তোমাৰ দিব পাৰে আইতালে মনত পৰি গ'ল এইটো বাকচ संदूक में क्या है এইটো আমি এটা ৰুমলৈ আহিছোঁ য'ত সব এণ্টিক বস্তুবোৰ আছে একদম পুৰণা জামানাৰ মানে আমাতকৈও আগৰ জামানাৰ কিন্তু কিছুমান আমাৰ জামানাৰো আছে এইখিনি হ'ল যেনেকৈ পুৰণা জামানাৰ ড্ৰেছিং টেবল এইখিনি সব মুখা ধুনীয়া ধুনীয়া পেইণ্টিংছ আছে সন্দুক যোনটো আগৰ বাকচ হয় তাৰপিছত আগৰ জামানাৰ ৱাৰ্ড্ৰপ এইখিনি সব আগৰ যিমান সঁজুলিবোৰ আছে পাকঘৰত ব্যৱহাৰ কৰা খুন্দনা হওক মোবাইল ফোন পুৰণা মানে কি আমাৰ দেউতাহঁতৰ জামানাৰ আমিও সৰুতে তেনেকুৱাই দেখিছিলোঁ বাৰু আৰু সেইটো হৈছে আপোনালোকৰ ফটো এনলাৰ্জ কৰা মেচিন মানে সৰু পাছপৰ্ট চাইজ ফটো এটাও ইহঁতি ডাঙৰ কৰি দিব পাৰে তাৰপিছত এইটো হাৰমনিয়াম আগৰ টিভি আমাৰ মাহঁতে কয় বোলে এনেকুৱা টিভিবিলাকত মাহঁতে কি কয় মহাভাৰত ৰামায়ণ চাইছিলে এইবিলাক গ্ৰামোফোন আৰু এইকেইটা হ'ল কেছেট আৰু VCRৰ কেছেটবোৰ এনেকুৱা থাকে আৰু এনেকুৱাবোৰ হ'ল কেমেৰা আজিৰ নিচিনা মোবাইল কেমেৰা নহয় এইবিলাক কেমেৰা আমাৰ ঘৰতো আছিলে এটা বহুত ফটো মাৰিলোঁ আৰু এইকেইটা আমাৰ পুৰণা হিন্দী চিনেমাৰ ফোনছ এনেকৈ ঘূৰাই যে সেইকেইটা আপুনি অনা ন ইয়াত হয় নামটো মোৰ নাম দিকপল লাহন কিমান দিন হ'ল এইটো খোলা আচলতে আমাৰ ৰাইজৰ কাৰণে সম্পূৰ্ণ পূৰ্ণাংগভাৱে মুকলি কৰা বেছি দিন হোৱা নাই আমি 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱসৰ দিনাখন আমি মানে মুকলি কৰিছিলোঁ
কিন্তু আমাৰ প্ৰচেষ্টাখিনি 2019 চনৰ পৰা চলি আছে। 2019 চনতে আমি নাম দিছিলোঁ গ্ৰাম্যানুভূতি বুলি। ৰাইজসকল তেতিয়াৰ পৰাই আহে, কিন্তু এতিয়া আমি পৰিসৰ বহল কৰি পূৰ্ণাংগকৈ মুকলি কৰা হৈছে। আপুনি মানে এইটো এনেকুৱা খুলিম বুলি মানে কেনেকৈ ভাবিলে? একেবাৰে প্লেনিং নহয়, এইটো এটা স্বতঃস্ফূৰ্ত মানে পৰ্যায়। কাৰণ আমি যিখিনি কাম কৰিছিলোঁ নিজৰ ভাল লগাৰ কাৰণে কৰিছিলোঁ, নিজৰ ড্ৰয়িং ৰুমত উপস্থাপন কৰিছিলোঁ। ভবা নাছিলোঁ ৰাইজে এনেকৈ আদৰি ল'ব বুলি। পৰৱৰ্তী পৰ্যায়ত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব ধৰিলে, বিদেশী পৰ্যটক আহিব ধৰিলে। আমি সাহস পালোঁ। সাহস পাওঁতে আমি পৰ্যটন বিভাগৰ লগত যোগাযোগ কৰিলোঁ। পৰ্যটন বিভাগে আমাক দিহা পৰামৰ্শ দিলে। তেনেধৰণে কামখিনি আগবাঢ়ি আজি এই পৰ্যায়ত পালেহি। ভাল লাগিছে আৰু যেন আপুনি আগবাঢ়ি যাওক। ধন্যবাদ। এইটো হৈ গ'ল তিল চিকেন ন? ব্লেণ্ডাৰ ৰাইচ, এইটো বিৰিয়ানী। এইটো কি দিছা? বিৰিয়ানীৰ লগত ন? আমাৰ খানা আহি গ'ল, এতিয়া খানাটো খাম ধুনীয়াকৈ। খানা চানা চব পাই। আমাৰ দেউতা কিবা ক'ব? দেউতা আহি কেনেকুৱা লাগিছে? নমস্কাৰ, আপোনাৰ ভিডিঅ'টো কৰাৰ কাৰণে ভাল পাইছোঁ। এনেকৈ আমাক আনিছে, আপুনি এসাঁজ খুৱাইছে। মাৰ লগত বহা খোৱাৰ কাৰণে ভাল পাইছোঁ। পৰিৱেশটো ভালেই লাগিছে। ভাল লাগিছে তোমাৰ ইয়াত? গাঁৱৰ নিচিনা সৰু ল'ৰা ছোৱালী ফুৰাবলৈ জেগা আছে, খুৱাবলৈ জেগা আছে। আহি কেনেকুৱা লাগিছে এইটো? আহি ভাল লাগিছে। মানুহ আহিছে। এতিয়া খানাটো খোৱা। এইটো পুৰণা দিনৰ মেচিন আছিলে, চিলাই মেচিন। ইয়াতে টেবুল বনাই দিছে খাব পৰা। কি হ'ল, বহি আছা নোযোৱা নি? এই ভাতটো খালোঁ, অলপ ৰেষ্ট লৈ লৈছোঁ। কিবা অকণমান বহি লৈছিলোঁ। আৰু আছে নি চাবলৈ? আছে নহয়, আৰু ব'লা। এটা টাইপ মেচিন টিভি। ব্ৰিজ বনাই থৈছে। একদম মজা জেগা আহিছে, মালদ্বীপ। আমাৰ লখিমপুৰ লোকেল মালদ্বীপ। আপোনালোকে আহিব পাৰে, একদম মজা লাগিছে। আমাৰ মাইনাক লৈ আহি গ'লোঁ আজি চাবলৈ। একদম ফুফু কৰিব লৈ আহিলোঁ আকৌ। আমাৰ বুবুটো ন, আমাৰ বুবুটো ফুফু কৰিব লৈ আহিছোঁ আমি। ফুল্লি এনজয় কৰি আমি গ'লোঁ ঘৰলৈ। আৰু আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আকৌ আহিম নতুন এটা ব্লগ লৈ। Till then, take care. Bye bye.